এইটো ষ্টিং লগোৱা হ'ব নতুনকৈ আৰু এতিয়া নতুন জাষ্ট কিনা হৈছে এইটো ইউনেক্সৰ হয় মাছলছ পাৱাৰ তো কিনাৰ লগে লগে সি কাটি দিছে কাৰণ এইটো ষ্টিংটো ভালকৈ লগাব নতুনকৈ লগাব যিহেতু কিনা বস্তুবিলাক ইমান ষ্টিংটো হেভি নাথাকে এইবিলাকৰ এইটো এতিয়া হাতেৰে সি আকৌ বনাব আৰু সেইটো কাৰণে সি এক্সট্ৰা 700 টকা পে' কৰিছে আৰু কিনা বস্তু লগে লগে এনেকৈ কাটিলে দেখিবলৈ বেয়া লাগে নিজৰে কিবা এটা লাগে বেয়া তো আপোনালোকে যদি ল'ব বিচাৰে এনেকৈ ল'ব পাৰিব ভাল কোৱালিটি আৰু যিমান পাৰোঁ আপোনালোকক ডিছকাউণ্টত দিব বিচাৰিছোঁ ডিছকাউণ্টত দি দিম তো আমাৰ ইয়াতে ইউনেক্স আৰু লগতে লিনিংছৰো আছে আপোনালোকে আহি চাব পাৰে ফুল্লি ব্ৰেণ্ডেড হয় ইউনেক্স আৰু লিনিংছ আৰু যদি নন ব্ৰেণ্ডেড ল'ব বিচাৰে নন ব্ৰেণ্ডেডো পাই যাব তো আপোনালোকে ষ্টিং কৰাব বিচাৰে ষ্টিঙো কৰাব পাৰিব মোৰ ইয়াত যদি সি ষ্টিং কৰাব তাৰ কাৰণে এক্সট্ৰা বেটৰ প্ৰাইজৰ ওপৰত সি 700 টকা এক্সট্ৰা পে' কৰিছে ষ্টিঙৰ কাৰণে এক্সট্ৰাকৈ ঠিক আছে থেংক ইউ